চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সিম্পল ৰেচিপি, যেটো হৈছে ভেকুৰীৰ আচাৰ। হয়তো বহুতে জানিবও পাৰে, নাজানিবও পাৰে। নজনাসকলৰ বাবে সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আহকচোন চাওঁ মই কিদৰে বনাইছোঁ। তাৰ আগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰিব, আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব। আজি ভিডিঅ'টো কেনে লাগিল লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব নাপাহৰিব। এইদৰে আমি ভেকুৰীখিনি বইল কৰি লৈছোঁ। আচাৰৰ বাবে আমাক লাগিব কেইটামান শুকান জলকীয়া, জিৰা, সৰিয়হ, এয়া চফ লৈছোঁ, মেথি গুটি আৰু এয়া ধনিয়া পাউডাৰ। ইয়াৰ পাছত আমি এইদৰে নহৰু কাটি লৈছোঁ, আদা কাটি লৈছোঁ, কেইটামান কেঁচা জলকীয়া আৰু এয়া ভেকুৰী গুটি। মছলাখিনি আমি কেৰাহীত এইদৰে গৰম কৰি লৈছোঁ। যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে এইদৰে ভাজি থাকিম। তাৰ পাছত অলপ ৰঙচুৱা হোৱা যেন দেখিলে মিক্সাৰত আমি পিচি দিম। এইদৰে মছলাখিনি ভালদৰে পিচি লৈছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াৰ পাছত 1 চামুচ হালধি দিছোঁ আৰু আচাৰখিনিৰ পৰিমাণ অনুসৰি নিমখ দিছোঁ। ইয়াৰ পাছত গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আমি ভেকুৰীখিনি 5-10 মিনিটমান ভালদৰে বইল কৰি লৈছোঁ। আপোনালোকেও এইদৰে বইল কৰি ল'ব। এতিয়া কেৰাহীখন অলপমান গৰম কৰি 3 চামুচ মিঠাতেল দিম। মিঠাতেলখিনি গৰম হোৱা যেন অনুভৱ হ'লেই আমি গোটেইখিনি ইয়াত মিঠাতেলখিনিত অলপ দেৰি ভাজি ল'ম। এইদৰে ভালদৰে ভাজি হোৱাৰ পাছত ঠাণ্ডা হ'বৰ কাৰণে আমি অলপ দেৰি কাৰণে ৰাখি থ'ম। এইদৰে ঠাণ্ডা কৰি ৰখাৰ পাছত পিচি থোৱা মছলাখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ম। আমি মিঠাতেল গৰম কৰি ৰাখিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত গৰম তেলখিনি ইয়াতে ঢালি দিম। তেলখিনি ঢালি দিয়াৰ পাছত এইদৰে ভালদৰে মিক্স কৰি ল'ম আৰু আমাৰ আচাৰ ৰেডি। এইদৰে আচাৰখিনি ৰেডি হৈ যোৱাৰ পাছত মই এটা চিচাৰৰ বৈয়াম লৈছোঁ। আচাৰখিনি এইদৰে সোমাই ৰাখিছোঁ। ইয়াৰ পাছত আচাৰখিনিত মই 2 চামুচ কেঁচা মিঠাতেল এড কৰিম। আপোনালোকে এইটো দিবও পাৰে, নিদিবও পাৰে, অপশ্যনেল হয়। ইয়াৰ পাছত আপোনালোকে ভালদৰে ৰ'দত দি ৰাখি খাব পাৰিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।